শুভ সন্ধিয়া সকলোকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি আজি এফালে ফুৰিবলৈ ওলাইছোঁ, ভাবিলোঁ আপোনালোককো লগত লৈ যাওঁ। আজি 8 অক্টোবৰ 2024 আৰু আমি এতিয়া আহি পালোহি ডিব্ৰুগড় ৰেলৱে ষ্টেচন। ইয়াৰ পৰা আমি নিউ জলপাইগুৰি জাংচনলৈ যাম। আমাৰ ট্ৰেইন আছে 7:55 PM আৰু ইয়াতে আমি 3টা পৰিয়াল আমি লগ হ'ম আৰু এটা পৰিয়াল একেলগে আমাৰ লগত যাব গুৱাহাটীৰ পৰা। এয়া ঋতুৱে এতিয়া বেগকেইটা ছিকিউৰিটি চেকিঙৰ কাৰণে দিছে আৰু আমাৰ বাকীখিনি বন্ধু বান্ধৱীসকল আহি পেলাই পালেহি। আমি কিন্তু 2 মাহৰ আগতেই টিকেটটো কৰিছিলোঁ। ৰাজধানী এক্সপ্ৰেছ দুখন আছে, এখন তিনিচুকীয়া হৈ যায় আৰু এখন তিনিচুকীয়া হৈ নাযায়। আমি কিন্তু তিনিচুকীয়া হৈ যোৱাখনত কৰা হ'লে আমাৰ কাৰণে সুবিধা হ'লহেঁতেন, যিহেতু আমি তিনিচুকীয়াতে থাকোঁ। কিন্তু তাত আমি টিকেটটো নোপোৱাৰ কাৰণে আমি লগালগ এইখন ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়া হৈ নোযোৱাখনত কৰিলোঁ ট্ৰাই, আৰু তাত ফাইনেলি AC 2 টায়াৰত টিকেটটো পালোঁ আৰু এজন পাৰ্চনৰ টিকেট ফেয়াৰ আছিলে 2843 এক্সক্লুডিং দ্য মিল। আপোনালোকে ইচ্ছা কৰিলে ফ্লাইটতো পাৰিব যাব। ডিব্ৰুগড়ৰ পৰা নহ'লে গুৱাহাটীৰ পৰা ফ্লাইট আছে, বাগডোগৰা এয়াৰপৰ্টত নামিব লাগিব। ট্ৰেইন ষ্টাৰ্ট হোৱাৰ অলপ পাছতে আমি আমাৰ ডিনাৰটো পাই গ'লোঁ। আমি এখন ভেজ থালি আৰু এখন নন ভেজ থালি অৰ্ডাৰ কৰিছিলোঁ। ভেজ থালি আৰু নন ভেজ থালি বুলিবলৈ বস্তুখিনি একেখিনিয়ে দিয়ে, খালি ভেজ থালিত পনীৰৰ এটা আইটেম থাকে আৰু নন ভেজ থালিত চিকেনৰ আইটেম থাকে। তাৰ লগতে ভাত, ৰুটি, চব্জি আৰু বাকীখিনি কিবা এটা ডেজাৰ্ট, মিঠাই বা আইচক্ৰীম, দৈ সেইখিনিতো থাকেই লগত। এইখিনিতে মই এটা কথা আপোনালোকক কৈ থওঁ দেই, আপোনালোকে যদি টিকেটটো কাটোতেই যদি মিলটো দি দিয়ে তেতিয়া কিন্তু অলপ মিলৰ খৰচটো অলপ কম পৰে। কিন্তু যদি পিছত যদি গৈ পেলাই ট্ৰেইনত অৰ্ডাৰ কৰি পেলাই খায় তেতিয়া কিন্তু তেওঁলোকে অলপ পইচা বেছিকৈ লৈ লয়। এতিয়া এই থালিখনৰ প্ৰাইচটো হৈছে আপোনাৰ 185 ৰুপিজ। ট্ৰেইনখন গুৱাহাটী গৈ পালেগৈ 5মান বজাত। তাৰপাছত এয়া শুই উঠি পেলাই আমাৰ নমিতাই বাতৰি কাকতৰ মাধ্যমেৰে দেশ বিদেশৰ বাতৰি লৈ আছে আৰু ইফালে আমি দুয়ো শুই উঠি পেলাই পুৱাৰ চাহকাপ একেলগে খাই আছোঁ। অলপ পিছত আমাৰ ব্ৰেকফাষ্ট আহি পালেহি। চাওকচোন ব্ৰেকফাষ্টত কি কি দিছে। ইয়াৰ ব্ৰেকফাষ্টৰ থালিখনৰ প্ৰাইচটো হৈছে 105 ৰুপিজ। কিন্তু মই আগতেও কৈছোঁ, যদি আপোনালোকে তাত গৈ পেলাই কিন্তু অৰ্ডাৰ কৰে অলপ বেছিকৈ ভৰিব লাগিব, টিকেটৰ লগতে যদি কৰে অলপ কম পৰিব। এয়া ব্ৰেকফাষ্টত আমাৰ ব্ৰেড অমলেট আৰু ফ্ৰুট জুচ, লগতে গৰম পানী দিয়ে। যাৰ যি ইচ্ছা, কাৰোবাৰ ৰঙা চাহ খাব মন গ'লে খাব পাৰিব, নহ'লে গাখীৰ চাহ হ'লেও খাব পাৰিব ধুনীয়াকৈ। এয়া অলপ পিছত আমাৰ কম্পাৰ্টমেণ্টলৈ আলহী আহিলে। একালৰ সহপাঠী আৰু এতিয়া ইমান বছৰ মূৰত একেলগে ফুৰিবলৈ যোৱা আমেজটোৱে সুকীয়া, নহয়নে বাৰু? হাঁহি ধেমালিৰ মাজেৰে ট্ৰেইনত গৈ থকা সময়ছোৱা কেনেকৈনো পাৰ হৈ গ'ল গমেই নাপালোঁ। পুৰণি দিনৰ হোষ্টেলৰ স্মৃতিবিলাকে আমাক হাঁহিৰ খোৰাক যোগালে। নৱবিবাহিত দম্পতিৰ মৰম। এতিয়া নৱবিবাহিত দম্পতীয়ে লাজ কৰিছে দেই। আমাৰ এয়া খালি নৱবিবাহিত নহয় আৰু। এতিয়া সময় প্ৰায় দুপৰীয়া 12 বাজি পাৰ হৈছে আৰু আমি আহি পেলাই পালোহি নিউ জলপাইগুৰি ৰেলৱে জাংচন। আমাক ইয়াৰ পৰা গেংটকলৈ লৈ যাবলৈ গাড়ী দুখন আগতীয়াকৈ বুক কৰি থোৱা হৈছিলে। আমি টোটেল মানুহ হ'লোঁ 9জন, সেইবাবে 2খন গাড়ী বুকিং কৰিবলগীয়া হ'ল। NJPৰ পৰা গেংটকলৈ ডিষ্টেঞ্চ প্ৰায় 130 কিলোমিটাৰ প্লাছ হয়, কিন্তু গৈ পাওঁতে প্ৰায় 6-7 ঘণ্টা টাইম লাগি যায়। এতিয়া আপোনালোকে ভাবিব পাৰে কিয়? আচলতে কি হৈ যায়, যিহেতু হিলি এৰিয়া, বহুত স্পীডত গাড়ী চলাব নোৱাৰে আৰু বহুতখিনি টাৰ্ণছ থাকে, সেইবিলাকত লাহে ধীৰে গৈ থাকিব লগা হয়। আৰু কেতিয়াবা কি হয়, ৰাস্তাবিলাক ব্লক থাকে, তেতিয়া ট্ৰেফিক জামতো বহুত দেৰি ফচিব লগা হয়। এতিয়া আমি গৈ আছোঁ নেশ্যনেল হাইৱে 10 চিভক ফৰেষ্টৰ মাজেদি। প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি 2 ঘণ্টামান অতিক্ৰম কৰাৰ পিছত আমাৰ ভোক লাগিল। আমি ৰাস্তাৰ কিনাৰতে খাই ল'লোঁ। ইয়াত কিন্তু খাবলৈ কিন্তু হোটেলবিলাক একদম লাইনকৈ পাই থাকোঁ তেনেকুৱাও নহয়। আমি অলপ দূৰ যোৱাৰ পিছত, 2 ঘণ্টামান যোৱাৰ পিছত আমি পালোঁ। ভাত খাই উঠি হাত ধুবলৈ যাওঁতে দেখিলোঁ পিছফালে ধুনীয়াকৈ তিষ্টা নদীখন বৈ আছে। এয়া চাওকচোন,
আমি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ আৰু আমি লক্ষ্য কৰিলোঁ যে তিষ্টা নদীৰ পাৰে পাৰে থকা গছ কিছুমান মৰি আছে। জানিব পৰা মতে 2023 অক্টোবৰত হোৱা ছিকিমৰ বানপানীত তিষ্টা নদীখনৰ ৰিভাৰ বেড কমেও 20 ফিট বা 6 মিটাৰ ওপৰলৈ উঠি গৈছিল, যাৰ ফলত এই কিনাৰত থকা গছবিলাক মৰি গৈছিল। সৌৱা দেখিছেনে বাওঁফালে থকা হালধীয়া এক্সকেভেটৰখন, যাক আমি সাধাৰণভাৱে জেচিবি বুলি কওঁ। এনেকুৱা ধৰণৰ এক্সকেভেটৰ আমি ঠায়ে ঠায়ে ইয়াত পাওঁ, কিয়নো ওপৰৰ পৰা ডাঙৰ পাথৰ বা মাটি খহি পেলাই ৰাস্তা ব্লক কৰি দিয়ে আৰু সেইবিলাক আঁতৰোৱা হয় এক্সকেভেটৰৰ সহায়ত। এতিয়া 8:30 গৈছে আৰু আমি আহি পেলাই গেংটক পালোহি। আমি হয়তো 1 ঘণ্টা 1.5 ঘণ্টা আগতেই পালোহিহেঁতেন, কিন্তু আহি থাকোঁতে ৰাস্তাত ট্ৰেফিক জামত ফচিব লগা হ'ল। ৰুম আহি পালোহি। এতিয়া আমি অলপ পিছত ফ্ৰেছ হৈ পেলাই তললৈ যাম ডিনাৰ কৰিবলৈ। ডাইনিং টেবুলৰ ওপৰত থকা ফ্লাৱাৰ্ছখিনি চাওকচোন, এইখিনি নেচাৰেল ফ্লাৱাৰ্ছ হয়, দেখাত বাৰু আৰ্টিফিচিয়েল যেন লগা নাইনে? ভাত খাই আমি আজৰি হ'লোঁ। এতিয়া সোনকালে গৈ পেলাই শুবগৈ লাগে, যাতে আমি কাইলৈ সোনকালে উঠি পেলাই ফুৰিবলৈ যাব পাৰোঁ। আপোনালোকক পুনৰ লগ পাম কাইলৈ। এতিয়ালৈ আহোঁ, শুভৰাত্ৰি।